ইয়াত এনেকৈ এয়া আছে, ইফালে দুইফালে দুটা আছে। হে গাইজ, ৱেলকাম বেক টু আৱাৰ চেনেল সীমা জোট। কেনে আছে আপোনালোকে? আশা কৰোঁ ভালেই আছে আৰু মোৰো ভাল। এয়া দেখিছে নহয়, আজি ব্লগটো নদীৰ পৰা ষ্টাৰ্ট কৰিছোঁ। আমি নদী পাৰ হৈ গৈ আছোঁ। বলকচোন তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। বেক কেমেৰা দেখাই দিছোঁ। এয়া আমি সিটো পাৰ লাগিমগৈ। তেনেহ'লে চাই থাকক ভিডিঅ'টো, অকণো স্কিপ নকৰি। এয়া আমি এতিয়া মেনি বেংকত সোমাম। লাজ কৰিছে চা, লাজ। আমনি লগাসকলে এনেদৰে বাহিৰত বহি আছে। গৈ আছোঁ বেংকতে বহুত টাইম লাগিলে। মানুহ আছিলে, আকৌ আমি জিঅ' বেলেঞ্চত উলিয়াওঁ যে, সেইটো কাৰণে লিংক নাছিলে। এনেকৈ কৰি বহুত সময় ৰখি থাকিলোঁ। এতিয়া আমি বজাৰ কৰিম আৰু আমাৰ মহুৱামুখখন দেখাম, মানে সৰু চহৰ বুলি নহয় আৰু, মানে য'ত আমাৰ বজাৰ কুমাৰ সেইবিলাক হয় আৰু, সেইটো দেখাম। আপোনালোকে চাই থাকক ভিডিঅ'টো। যদিহে ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। কোনে কোনে মোৰ দৰে জিঅ' বেলেঞ্চত লেনদেন কৰে কমেণ্ট কৰি জনাবচোন। এনেকৈ গৈ আছোঁ দেখিছেনে? বেক কেমেৰা দেখাই দিছোঁ, চাই লওক। সৰু কিন্তু ধুনীয়া। এতিয়া এইফালে আমি পদুম ফুলৰ তলেদি প্ৰৱেশ কৰিম। এইফালে এইটো হাতী মানে এলিফেণ্ট, চাই থাকক। ইয়াত এনেকৈ এয়া আছে, ইফালে দুইফালে দুটা আছে, মানে এইফালে নামঘৰ আছে যে, সেইটো কাৰণে এনেকৈ দিছে। এইখন এনেকৈ এইফালৰ পৰা সোমাই যায়, এইখন এইটো চাইডৰ পৰা এইফালে আছে নামঘৰ। দেখিলা আমাৰ বেটা খুটু 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 খুটু। তোমাৰ ফুপু আহি কেনেকুৱা লাগিছে কৈ দিয়াচোন। ফুপু আহি কেনেকুৱা লাগিছে বেটা কৈ দিয়া। এইফালে ইয়াতে গাড়ী চাই ধুৱাব পাৰে, কিবা ধুৱাব পাৰে। আপোনালোকে যদি ধুৱাবলগীয়া থাকে তেনেহ'লে প্লিজ ইয়াতে ধুৱাব যাব পাৰিব। আৰু যদি আপোনালোকক গেলামালৰ বস্তু লাগে ডাঙৰকৈ, এইখন ইয়াতে আছে। ইংলিছ মিডিয়াম হয়, ইয়াতে ইংলিছ মিডিয়াম এখন আছে। আপোনালোকৰ ল'ৰা ছোৱালী যদি দিম বুলি ভাবি আছে দিব পাৰে ইয়াত। এইটো হ'ল বেংকলৈ এইফালে যাব পাৰে। এতিয়া আমি হোটেলত কিবা এটা খাওঁ লওঁ। এইখন আমি এতিয়া হোটেলত সোমাম, খাই যাম। কিবা এটা ভোক লাগিছে, ল'ৰাটো খাবলৈ বিচাৰিছে। এইকেইজনী খকুলি কেইজনী আগতীয়াকৈ বহি ল'লে। খকুলি কেইজনী পঠা তই কি খাবি? পঠা দুটা তহঁতে খাবি? তহঁতে কি খাবি? পঠা খাবি? এয়া আমাৰ বেটাক খাবৰ কাৰণে মিঠাই আনিলোঁ। গাইছ, এয়া ফাইনেলি আহি গ'ল আমাৰ পঠা। এইফালে আমি পঠা খাই আছোঁ ধুমধাম। এতিয়া আপোনালোকে চাই থাকক, মই খাই এয়া মণি হৈ বস্তু লৈ লৈছোঁ আমি ধুনীয়াকৈ। এতিয়া জলকীয়া পুলি দুটামান লৈ লওঁ, একদম ধুনীয়াকৈ। দেউতাৰ কাৰণে লৈ দিছোঁ জলকীয়া পুলি। আনাৰসকে দুটামান লৈ লওঁ। নে কমলা লওঁ? কমলা। এতিয়া যাওঁগৈ আৰু, ব'লক। অলপ দূৰ অহাৰ পিছত পুনৰ চাৰিআলি এটা পাম, তাতে আমি আকৌ বজাৰ কৰিম। আৰু বস্তু ল'বলৈ থাকিলে মানে মাংস
গাইজ আমি অলৰেডি আহিলোঁগৈ বজাৰৰ পৰা এয়া এতিয়া এইফালে 3টা ৰাস্তা 4টা ৰাস্তা আছে এইটো চাৰিআলি হয় এইফালে এটা যায় এইফালে এটা যায় আৰু এইফালে এটা যায় আৰু আমি এটা ৰাস্তাত যাম মাছ লৈ ল'লোঁ মাছ একো নানিলোঁ বজাৰৰ পৰা সেইকাৰণে এই চাৰিআলিটোতে লৈ ল'লোঁ গাইজ অলৰেডি মই ঘৰত আহি পালোহি এতিয়া মই কাপোৰ খুলিলোঁ ব্লাউজ খোলাই নাই ভাবিছিলোঁ মই ৰাস্তাতে ঘৰত আহি পোৱাৰ আগতে ৰাস্তাতে ব্লগটো সামৰণি মাৰিম কিন্তু মোবাইলটো অফ হৈ যোৱাত মই ব্লগটো সামৰিব নোৱাৰিলোঁ গতিকে মই ঘৰত পোৱাৰ পিছতেহে ব্লগটো সামৰণি মাৰিছোঁ বাই বাই পুনৰ নতুন এটি ভিডিঅ' লগ পোৱা আশাৰে জয় অসম জয় হিন্দ লাভ ইউ অল